যোৰহাট জিলাত অৱস্থিত মইনাপুৰী নামঘৰত আহি পিনি উপস্থিত হৈছে। ইয়াৰ পৰিৱেশ বহুত ধুনীয়া, চাবলগীয়া আৰু বিশেষকৈ এতিয়া ভাদ মাহ চলি আছে। ভাদ মাহত বহুত ভক্ত ইয়াত উপস্থিত হৈছে। আৰু এতিয়া ভিতৰলৈ আমি যাওঁ, নামঘৰৰ ভিতৰলৈ আপোনালোকক দেখাওঁ। দৰ্শকসকল, অসমৰ যোৰহাট নগৰৰ পৰা প্ৰায় 14 কিলোমিটাৰ পূবত অৱস্থিত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় 2 কিলোমিটাৰ দূৰৰ মইনাপৰীয়া গাঁৱত অৱস্থিত এইভাগ নামঘৰ। ভক্তি ধৰ্মৰ প্ৰচাৰ আৰু চৰ্চাৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে সৃষ্টি কৰা এই সত্ৰ নামঘৰে পৰৱৰ্তী সময়ত ব্যাপক প্ৰসাৰতা লাভ কৰি অসমৰ চুকে কোণে প্ৰতিষ্ঠা হোৱা নামঘৰসমূহৰ ভিতৰত মইনাপৰীয়া নামঘৰ অন্যতম। খ্ৰীষ্টপূৰ্ব 17 শতিকাত স্থাপিত হয় এইভাগ নামঘৰ। আছে সবাৰো আত্মাতে লোকতাৰণৰ হেতু গুৰু জনাই ক'লে, যত জীৱ তত শিৱ ইটো চৰাচৰ, চৰণে পৰিয়া সবা কৰিবা প্ৰণাম, গুৰুবাণী মুখে লৈয়া বোলা ৰাম ৰাম। এতিয়া নামঘৰত য'ত চাকি জ্বলায়, ধূপ ধূনা জ্বলায়, তালৈ আমি আহি আছোঁ। ভাদ মাহত মাহজোৰা নাম প্ৰসংগ 1956 চনৰ পৰা চলি আহিছে। নামঘৰত প্ৰায় 2 শতাধিক লোকে ধূপ চাকি জ্বলাব পৰা ব্যৱস্থা আছে। ভগৱানৰ আশীষ বিচাৰি বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ আহি ইয়াত উপস্থিত হয় আৰু এইভাগ নামঘৰ অসমৰ জনপ্ৰিয় নামঘৰৰ ভিতৰত অন্যতম। দৰ্শকসকল, ইয়াত চাহ খোৱাৰ সম্পূৰ্ণ ব্যৱস্থা আছে। লগতে ইয়াত এখন্তেক জিৰাব পৰা সম্পূৰ্ণ ব্যৱস্থা আছে। গতিকে আপোনালোক পাৰিলে এপাক ইয়াত আহিব, বহুত মন পবিত্ৰ হৈ উঠিব। সোণৰ খজাত সোমাই আছে